হেল্ল' এভৰিৱান, আপোনালোকে বাৰু শিৱৰাত্ৰি মেলা চাবলৈ শিৱসাগৰলৈ আহিছিলনে? আৰু পিছে কাৰ লগত আহিছিল? আৰু মই এতিয়া আপোনালোকেতো সকলোৱে গম পালেই মই শিৱৰাত্ৰি মেলা কাৰ লগত চাবলৈ আহিছিলোঁ। হয়তো আপোনালোকে তাইক সকলোৱে চিনি পায়েই, কাৰণ তাইৰো এটা ইউটিউব চেনেল আছে, চাইনি ৰাজখোৱা বুলিয়ে। সকলোৱে আমাক ছাপোৰ্ট কৰিব, লগতে আমাৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। যিহেতু শিৱৰাত্ৰি বুলি ক'লে আমাৰ শিৱসাগৰত বহুত বেছি মানুহ হয় আৰু বহুত ভিৰ হৈ যায়, দিন হওক বা ৰাতি হওক বুলি কথা নাই। গতিকে ভিডিঅ' কৰাত অকণমান প্ৰব্লেম আহি পৰে, যিহেতু বহুত ভিৰত সোমাই গ'লে ফোন উলিয়াই ভিডিঅ' কৰাটো পচিবল নহয়। আপোনালোকে চাগে বুজি পাইছেই। চ' এতিয়া চাওঁ আহক শিৱৰাত্ৰি মেলাতনো কি বস্তু উলিয়াইছিল। গাইজ, যিহেতু বহুত বেছি ভিৰ হয় মই কৈছোঁৱেই, সেয়েহে ইমানখিনি ভিডিঅ' কৰিব পৰা নাই। যিমানখিনি কৰি ৰাখিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চ' এতিয়া ব'লক চাওঁ। ৰাইজ অকল মেলা চাই থাকিলেতো নহ'ব, পেট পূজাও কৰিব লাগিব। সেয়েহে আমিও খাবলৈ আহিলোঁ কিবা এটা, আৰু খালোঁ কি গম পানে? আমি খালোঁ চাওমিন। খাই বৈ উঠি আমি আকৌ চাবলৈ আহিলোঁ মেলা, আৰু কিবাকিবি অলপ কিনিবলগীয়াও আছিলে। চ' কিনি মেলি ল'লোঁ। বাৰু এতিয়া ব'লক আপোনালোকেও চাওক। বৰ ধুনীয়া পৰিৱেশ। এতিয়া আপোনালোকে আমাক দেখি বুজি পাইছে আৰু। ৰাইজ এইফালে মন কৰিছেনে বাৰু, এইটো কাৰ ঘৰৰ জাতিলাও আনি আমাৰ শিৱৰাত্ৰি মেলাত বিক্ৰী কৰিছে বাৰু? এটা কমেণ্ট কৰি দিবচোন। এইফালে আকৌ আমি ল'লোঁ কাপোৰ। আমি নহয় পিছে দেই, চাইনিহে লৈছিলে কাপোৰ, আৰু তাৰ পৰা আমিও ঘৰলৈ আহিবলৈ হ'ল। গতিকে আমিও আকৌ খালোঁ ফুচকা। যিহেতু ৰাইজ ফুচকাটো অকণমান মেইন হয়, যদিও মই এৰিছিলোঁ, কিন্তু নাই, লোভ সামৰিব নোৱাৰিলোঁ, আকৌ খাব ল'লোঁ। চ' ফুচকা খোৱাৰ পাছত আমিও ঘৰাঘৰি হ'লোঁ, যিহেতু সন্ধিয়া হৈ আহিছিলে। চ' সোনকালে ঘৰলৈ আহিলোঁ আৰু উভতি। আৰু আমাৰ ভিডিঅ'ছবোৰ আপোনালোক সকলোৱে চাই থাকিব, আৰু আমি আকৌ কেতিয়া লগ হ'ম আপোনালোকে আমাৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰি থাকিলে গম পাবই। চ' আজিৰ ভিডিঅ'টো আপোনালোকে আশা কৰোঁ চাই ভাল পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ৰাইজসকল আকৌ এবাৰ কৈছোঁ, আমাক সকলোৱে মৰম আৰু ছাপোৰ্ট কৰিব। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ। বাই।